নমস্কাৰ। আজি দুদিনমানৰ মূৰতহে আপোনালোকৰ সন্মুখলৈ আহিছোঁ ভিডিঅ' এটা লৈ পেলাই। আচলতে ঠাণ্ডা দিন নৱেম্বৰ ডিচেম্বৰ আহিলে আমাৰ গ্ৰন্থমেলা আহিছে। অলপ গ্ৰন্থমেলা কামত আমি অলপমান লাগি আছোঁ। ধৰক এইবিলাক জানেই নহয় আৰু সমবেত সংগীত গোৱা, কবি চক্ৰ, কবি সন্মিলন পতা বা অন্য সাহিত্য চোৱা, আলোচনা চোৱা, সেইবিলাকত অকণমান লাগি আছোঁ কাৰণে মই নিয়মীয়াকৈ পাঠ কৰিব পৰা নাই, ভিডিঅ'টো আপলোড কৰিব পৰা নাই। তথাপিও সেইটো অনুভৱ কৰি থাকোঁ যে মই আপোনালোকলৈ এটা ভিডিঅ' দিয়া নাই দুদিনমান। আচলতে মন যায়, সদায় দিবলৈ মন যায়। আৰু মই ভাবোঁ যে মই এনেই কিবা কিবি দি থকাতকৈ কিবা এটা, মই আগতেও কৈছোঁ, কিবা এটা আপোনালোকলৈ যদি মেছেজ দিব পাৰোঁ। এতিয়া মই কথাখিনি কওঁ। আমাৰ সাধাৰণতে সৰুৰে পৰা আমি সেই তেজীমলা পঢ়াৰ দিনাৰ পৰা অকণমানি যিসকলে পঢ়িছে তেতিয়া জানে, মূৰত আমাৰ শিৰাই উপশিৰাই এটা কথা সোমাই আছে যে মাহীমাকবোৰে সতিনীৰ সন্তানক একেবাৰে দেখিব নোৱাৰে। সেইটো অৱশ্যে স্বাভাৱিক, কাৰণ স্বামীৰ মৰম আচলতে কোনেও ভাগ কৰিব নোখোজে। তেওঁ যিজন জীৱনৰ কাৰণে সংগী কৰি লৈছে, সেইজনে যে অন্যকো তেওঁৰ দৰে মৰম দিছিল, সেইটো আচলতে কোনো মহিলাই, কোনো নাৰীয়ে সহ্য নকৰে। হয়, সেইকাৰণে আচলতে সেইটো আমি বুজি পাব লাগিব যে কিহৰ কাৰণে তেওঁলোকেনো দেখিব নোৱাৰে। কিন্তু তাৰ মাজতো ব্যতিক্ৰম মাহীমাক কিছুমান আছে। মই দেখিছিলোঁ আমাৰ এগৰাকী আইতা, আমি সৰু আছিলোঁ কাৰণে নাজানো আইতা যে সেইগৰাকী আমাৰ যি খুৰাসকল, তেখেতসকলৰ যে মাহীমাক, একেবাৰে নিজৰ মাক যেনেকুৱা তেনেকুৱা ব্যৱহাৰ কৰে। আমি নাজানিছিলোঁ, বহুত পিছতে জানিছোঁ যে সেইগৰাকী মাহীমাক। তেনেকৈ মই দেখিছিলোঁ মোৰ শহুৰৰ ঘৰৰ ফালে এগৰাকী মামীক। মই একেবাৰে সঁচাকৈ যেতিয়া পিছত কোনোবাই কৈছে তেতিয়াহে মই গম পাইছোঁ যে সেইগৰাকী তেওঁলোকৰ মাহীমাক। কিন্তু ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীকেইটা ডাঙৰ দীঘল কৰিছে, পঢ়াইছে, শুনাইছে, বিয়া দিছে। আৰু কেতিয়াও ব্যৱহাৰ আচৰণত কোনোদিন ধৰিবই নোৱাৰি যে সেইগৰাকী তেওঁলোকৰ নিজা মাক নহয়। গতিকে ব্যতিক্ৰমো আছে। আৰু যিসকলে ঈৰ্ষা কৰে বা সেইসকলকো মই বেয়া বুলি এইকাৰণেই ক'ব নাযাওঁ যে হয়, প্ৰতিগৰাকী নাৰীয়ে স্বামীৰ মৰমটো ভাগ কৰিব নিবিচাৰে। কিন্তু তেজীমলাৰ দৰে সেই অত্যাচাৰটো কৰাটো আমি সমৰ্থন কৰিব নোৱাৰোঁ, বা কিবা কিবি কৰি কষ্ট দিয়াটো, নিজৰ সন্তানক ভাল খাবলৈ দিব, ভাল পিন্ধিবলৈ দিব, কিন্তু সতিনীৰ সন্তানক নিদিয়ে, সেইটো কিন্তু আমি সমৰ্থন কৰিব নোৱাৰোঁ নহয়। মই এই বিষয়টো লৈ এটা অনুগল্প লিখিছিলোঁ, আহকচোন চাওঁ। গল্পটোৰ শীৰ্ষক সতীয়া মৰম। বিয়াৰ খবৰ কৰিবলৈ অহা আটাইকেইগৰাকী মহিলা আচৰিত হ'ল। মাত্ৰ 3যোৰ কাপোৰ, এডাল চেইন, এযোৰ খাৰু আৰু কাণফুলি। আপুনি কেনেধৰণৰ মাকহে? সতিনী জীয়েকৰ লগত জোৰে জোৰে কাপোৰ গহনা, বিয়াও পাতিছিল একেবাৰে ধুমধামকৈ। নিজৰ ছোৱালীজনী বিয়াৰ বাবে এইখিনি যোগাৰ, এনেকৈ উলিয়াই দিবনে ছোৱালীজনীক? নিভা চলিহাই কৈয়ে পেলালে। হয় দেই, বাকী কেইগৰাকীয়ে শলাগিলে। আমি ভাবিছিলোঁ সতিনী জীয়েকৰ বিয়াই যেতিয়া ইমান ভালকৈ পাতিছে, নিজৰগৰাকী বিয়া চাগে একেবাৰে ৰজনজনাই। কইনাৰ মাক মালা বৰুৱাৰ মুখেদি সুমুনিয়া এটা ওলাই আহিল। মোৰ জানো মন নাযায় ছোৱালীজনীৰ লগত সৰহকৈ কেইপদমান দি পঠিয়াবলৈ? কিন্তু কি কৰিম কওক, ডাঙৰজনী বিয়াত মোৰ হাতৰ কাণৰ গোটেই সোপা ভাঙি গহনা বনাই দিলোঁ। সোণৰ যি দাম, দেউতাকৰ সেইকেইটা পইচাৰ আধা তোলা সোণ গোটাবই নোৱাৰিলোঁ। কাপোৰ কেইযোৰ জানিবা কিনি দিলে। গাঁৱৰ মাটিডোখৰ বিক্ৰী কৰি পোৱা টকাৰে ৰাইজক সুন্দৰকৈ খুৱাবও পাৰিলোঁ। এতিয়া সকলো উদং, ক'ৰ পৰা গোটাম? হ'লেও সতিনী জীৰ লগত গোটেইবোৰ উৰাই দিব নালাগিছিল, চুবুৰীয়া লীনা শৰ্মাই ক'লে। সতিনী জীৰ বাবে নিজৰ হাতৰ কাণৰখিনি দি দিলোঁ বুজিছে। তেতিয়া নিদি এতিয়া নিজৰজনীৰ লগত যদি দিলোঁহেঁতেন, তেতিয়া সকলোৱে জানো নক'লেহেঁতেন মাহীমাক কাৰণেই ছোৱালীজনীক সুদাকে উলিয়াই দিছে বুলি। এতিয়া অন্ততঃ কোনেও তেনেকৈ নক'ব। মালা বৰুৱাৰ মন্তব্য শুনি আটাইকেইগৰাকী নিশ্চুপ হৈ পৰিল। সঁচাকৈ এনেকুৱা বহুত মাহীমাক আছে, যিসকলে নিজৰ সন্তানৰ দৰে
সতিনী সন্তানক মৰম কৰে আৰু কেতিয়াবা সেইকাৰণে এইগৰাকীৰ দৰে বেছিকৈহে মৰম কৰে, মানে যে মানুহে যাতে নাভাবে। আৰু সঁচাকৈ চাবচোন, যিবিলাক মাহীমাকে সতিনী সন্তানক মৰম কৰে, নিজৰ সন্তানৰ লগত হেৰি কৰে, তেওঁৰ ভাৱমূৰ্তি ইমান উজ্জ্বল হয়, তেওঁক ইমানেই মানুহে মানে উচ্চ স্থান দিয়ে যে আচলতে তেওঁৰ উদাৰ মনটো, তেওঁৰ বহল মনটোক সকলোৱে প্ৰশংসা কৰে। সেই কথাটো তেওঁ আচলতে নিজে উপলব্ধি কৰিব নোৱাৰে, কিন্তু আমাৰ ভিতৰৰ যিটো ঈৰ্ষা, নাৰীৰ সহজাত যিটো প্ৰবৃত্তি, সেইটো আচলতে ত্যাগ কৰিব পৰাটো কিন্তু বৰ ডাঙৰ কথা। গতিকে আমি ঈৰ্ষা কৰাটো মানে বেয়া বুলি নকওঁ। মই কৈছোঁ যে স্বামীৰ মৰম, কোনোবাই বাৰু স্বামীক ক'ব নেকি যে যোৱা তুমি বেলেগ এগৰাকী বিয়া কৰা, মোৰ আপত্তি নাই, আমি থাকিম মিলাপ্ৰীতিৰে, এনেকৈতো কোনেও নকয় ন। যেতিয়াই তেনেকুৱা কিবা এটা ঘটনা ঘটে কাৰোবাৰ জীৱনত, বা হয় কেতিয়াবা সতি সন্ততি নোহোৱাৰ কাৰণে স্বামীয়ে বেলেগ এগৰাকী বিয়া পাতে, তেতিয়া তেওঁ কিমান দুখ পায়, সেই পত্নীগৰাকীয়ে তেওঁ কিমান দুখ পায়। গতিকে তেনেস্থলত সেই সতিনী সন্তানগৰাকীক অকণমান কঠোৰ বা নিষ্ঠুৰ চকুৰে চোৱাটো আমি সিমান বেছি দূষণীয় বুলি ক'ব নোৱাৰোঁ। কিন্তু বহুত সময় আমি দেখোঁ, যেতিয়া সন্তান নহয়, তেতিয়া আগৰ দিনত বিশেষকৈ আমি কাহিনীবিলাকতো দেখিছোঁ, নিজৰ বাস্তৱতো দেখিছোঁ যে নিজেই আগবঢ়াই দিয়ে, যেতিয়া আমাৰ যেতিয়া নহ'লে ল'ৰা ছোৱালী, আপুনি আকৌ বিয়া পাতক। কিন্তু আজিকালি জনা হ'ল, আগতে নাজানিছিলে। আগতে যেতিয়া সন্তান নহয়, দুখটো কিন্তু নাৰীগৰাকীকে দিয়ে। কিন্তু সন্তান আচলতে জন্ম দিব পৰাটো নোৱাৰাটো পুৰুষজনৰো কেতিয়াবা দুখ হ'ব পাৰে। আকৌ যে ল'ৰা হ'লে ছোৱালীয়ে হৈ আছে, ছোৱালী হৈছে বুলি মাকগৰাকীক দুখ দিয়ে, সেইটো নহয়। সন্তান ল'ৰা হ'বনে ছোৱালী হ'ব, সেই কথাটো কিন্তু নিৰ্ভৰ কৰে পুৰুষৰ ওপৰতহে। আজি কেনেকুৱা লাগিলে মোৰ যিটো মানে অনুভৱটো আপোনালোকে জনাব। মোৰ পেজটো আপোনালোকে প্লিজ ফ'ল' কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আচলতে মই আপোনালোকক কিছুমান ঠাই দেখুৱাবলৈ পালে বেছি ভাল লাগে, কিন্তু এনেকুৱা কিছুমান মেছেজ দিবলৈও মন যায়। কাৰণ সঁচাকৈ আমি সকলো মানুহতো বেয়া নহয়, সকলো মাহীমাক কেতিয়াও বেয়া নহয় ন। গতিকে সেইকাৰণে মই আজি আচলতে অকণমান ক'বলৈ মন গ'ল এই বিষয়ে। কিমান চাগে দুখ কৰে তেওঁলোকে, মৰম দিও মানে বদনামেই ল'বলগীয়া হয় সদায়। আজিলৈ ইমানকে ক'লোঁ, নমস্কাৰ, ধন্যবাদ, শুভৰাত্ৰি।